ৰখি আমিও যে কি নেকেৰা মানুহ ন মানে মানে চাগো আমি যিটো কাম কৰিব বিচাৰো সেইটো কামেই কিবা উলট পালট লাগে কিবা এটা ভাবো কিবা এটা হৈ গৈ কিবা এটা কৰিব বিচাৰো কিবা এটা হৈ গৈ কি যে হৈ আছে নহয় আয়ো এনেকুৱা নেকেৰা মানুহ কৈছো নহয় আমি সঁচাকে বে ইমান নেকেৰা মানুহ আমি মাকা কি কি যে লিলিমাইখন হৈ আছে জীৱনটোত একো ধৰিবই পৰা নাই একো শান্তিও পোৱা নাই বে তেনেহলে তোক শান্তি লাগে নেকি জীৱনত শান্তি লাগেতো তেনেহলে বই আনোগে শান্তিক হে সঁচাকে শান্তি পাম নেকি ৰখি আৰে মই আছো তো চিন্তা নকৰিবি তোক শান্তিক আনি দিবহে লাগে বই 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 মোক শান্তি লাগে মোক যেনেকে হলেও শান্তি লাগেই জীৱনত বাৰু ঠিক আছে কিন্তু পাছত কথা পৰা পলটি খালে নহব একো পলটি চলটি নেখাও ৰখি মোক শান্তি লাগে 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 তেন্তে বই উঠ এতিয়াই আনোগে আমাৰ গাঁৱৰ সিটো চুকত যে আছে শান্তি লেঙুৰিকে কলা মলাকে ছোৱালীজনী দাঁতকেইটা যে অলপ বাহিৰত ওলোৱা সেইজনীকে আনিলোগে বল তোৰ জীৱনত একদম লাইফ টাইম থাকিবহি শান্তি আৰু গুচিবলৈ নাই জীৱনত তোৰ মাকা উঠনিৰ পৰা সেইজনী শান্তিৰ কথা কৈ আছা হে নেলাগে তেনেকুৱা শান্তি মোক মই অশান্তিতে ভাল আছো শান্তি লাগে বোলে তাক শান্তি লাগে বোলে এতিয়া একেলে নালাগে কৈছা যা গ'ল ইয়াত শান্তি বাদ দে এইবোৰ ফকতীয়া বই বীৰেণ খুৰাৰ দোকানতে চাহ খাই আহোগে ওকে বই বই খুৰা ভালনে আহিলে আৰু জহনি যোৱা কিনা বাকী খাবলে কি হল খুৰা কি ভাবি আছা নাই একো নাই হোৱা তেনেহলে খুৰা দেচোন অলপ আদা দি জালুক কেইটামান দি তেজপাত দি গাখীৰ দি ধুনীয়াকৈ চাহ 3 কাপ তোৰ বাপেৰৰ দোকান পাইছো নেকি যেনেকে মৰ্জি তেনেকে চাহ খুজি খাবলে আৰে এইটো কি ব্যৱহাৰ মানে কাষ্টমাৰৰ লগত এনেকা ব্যৱহাৰ কৰে নেকি কিহৰ কাষ্টমাৰ কিহৰ কাষ্টমাৰ জীৱনত 3 টকা এটাও দি চাহ খাই পাইছ কেতিয়াবা সদায় সদায় যে বাকীকে চাহ খাই যাও হিচাপ আছেনে নাই কিমান হল বাকী নাই কিন্তু কোনোবা দিনা কৰিম নহয় কেতিয়া কৰিবা কেতিয়া কৰিবা মই লুটুঙা হৈ দোকান বন্ধ হোৱাৰ পাছত নে মই মৰি যোৱাৰ পাছত কৰিবা হিচাপ আৰে খুৰা আপুনি পইচা পাবহে লাগে আশা নাই তহঁতৰ পৰা যে এই জনমত পইচা পাম আশা নাই আৰে খুৰা আপুনি 10-20 টকাকে লৈ ইমান লাগি আছে পাই 10 টকা 20 টকাৰ পৰাহে 100 টকা হয়গে 100 পৰা হাজাৰ হয় হাজাৰৰ পৰা লাখ হয় লাখৰ পৰা কোটি হয় আৰু কোটিৰ পৰা বাস খুৰা বাস আমি ইমান ওপৰৰ অংক নেজানো আপুনি মুঠতে আমাক এতিয়া চাহ দিব নে নিদিয়ে সেইটো কোৱা নিদিও সঁচাকে নিদিয়া নে আপুনি সঁচাকৈ নিদিয়ে তো নিদিও আপুনি সঁচাকে চাহ নিদিয়ে তো আমাক আৰে কিমান বাৰ ক'ব লাগে নিদিও বাৰু ঠিক আছে মনত থলো মনত থবি ময়ো মনত থম ঠিক আছে বাৰু বুঢ়া চাই আছো তোক বাকী নিদিয়াৰ লগে লগে খুৰাৰ পৰা বুঢ়ালে আহি গলো আৰুনো কি আমি ইমান দিনে ইমান মৰমত খুৰা বুলি সন্মান কৰি আহিছো আৰু যদি সেই সন্মানৰ বিনিময়ত আমাক চাহ 3 কাপো দিব নোৱাৰে তেনেহলে কিহৰ খুৰাহে কিহৰ সন্মান হে সন্মানৰ বিনিময়ত চাহ লাগে আৰু শুনা জহনি যোৱা চব অকল সন্মানেৰে ঘৰ সংসাৰ নচলে ঘৰ সংসাৰ চলাবলৈ পইচা লাগে পইচা অকল সন্মানেৰে যদি ঘৰ সংসাৰ চলা হলে ইয়াত মই দিনৰ দিনটো কষ্ট কৰি টিকা বিষাই যোৱাকে বহি থাকিলো হলে নে হ'ব ফটা লেকচাৰ দিব নালাগে আৰু এতিয়া ফটা লেকচাৰ তহঁতি ইয়াৰ পৰা যাবি নে যাম আমাৰো এনেকুৱা ফকতীয়া দোকানত বহি থাকিবৰ মন নাই ফকতীয়া দোকান কাৰ দোকান ফকতীয়া বীৰেণৰ দোকান ফকতীয়া কাৰ দোকানত চাহ খাব বেয়া বীৰেণৰ দোকানত চাহ খাব বেয়া তহঁতক মই নেৰিছো আজি ৰহ চালা যেতিয়াও আহে মাথাটো গৰম কৰিবলৈ আহে তাৰমানে বহি আছ ৰখি ময়ো বহি আছো যেনহে পাইছো বাবলু কত বাবলু ইয়াত হাগি থৈ আহিছে কি হাগি আছে চালা ঘৰত হাগি আহিব নোৱাৰে নেকি হৌ ঘৰত থাকোতে নোলালে বোলে তাতে এবাৰ বহিছিলেগে বোলে ৰাতিপুৱাই ট্ৰাই কৰিছিলে বোলে জোৰ দি কিন্তু নোলালে কৈছে তাৰপাছত এতিয়া আহি থাকোতে কৈছে মোৰ হাগু অনুভৱ হৈছেগা বোলে তাৰপাছত কৈছে অনুভৱ হৈছে যদি ইয়াত বহি দিয়া বুলি কৈ থৈ আহিলে আৰু বহি আছে তাত বাৰু ঠিক আছে ইয়াত হাগি আছে কিন্তু টিকা ধুব কেনেকে পানীতো নাই ইয়াত ওচৰে পাজৰে কতো আৰে হাগিলেই যে অকল টিকাহে ধুব লাগে সেইটো কম্পালচৰি নহয় পাতেৰেও কাম চলাই দিব পাৰি পা দেখিলা মোহাৰি দে বাছ কাম ফিনিছ লেতেৰা আৰে লেতেৰা কথা নহয় এনেকুৱা পানী নথকা জেগাত কি কৰিব তাৰ পৰা অপশ্যন নাথাকিলেতো সেইটোৱে বেষ্ট অপশ্যন ন পা দেখিলা মোহাৰি দে চাফা হৈ গ'লচোন বাবলু এই ওচৰতে চোৰাত পাত আছে তাৰে এখিলালৈ মোহাৰি দিবা ভাল লাগিব ইমান গোন্ধাইছে কি খাইছিলি ইমান গোন্ধাইছে মাকা হুকটি গোন্ধাইছে কতা মই দেখোন একো গোন্ধ পোৱা নাই ইফালে ঘূৰ আৰু শুনিছা ৰখি পালো গোন্ধ পালো ওলাইছে বাৰাকে ওলাইছে মাকা সহ্যহীন গোন্ধ এইবোৰ চালা ৰখি তই টেঙৰ আছ একদম দূৰত গৈ বহি ললিগে
দূৰত আহি নবহিলেনো নাই দেখা নেকি গোন্ধ নাই পোৱা নেকি তাৰ ওচৰত থাকিব পাৰি নেকি সঁচাকে বে গোন্ধ কিন্তু সহ্যহীন দেই কাৰোবাক মাৰিবলৈ একো হাতিয়াৰৰ দৰকাৰ নাই হাত ভৰিকেইটা বান্ধি দে তাৰপাছত ইয়াক ওচৰত তেনেকুৱা কাৰ্যটো কৰিব দি দে বাছ ই আপোনা আপুনি মৰি যাব চেছ সঁচাকে বে তহঁতি সিমান দূৰত কি কৰি আছা শুমি আছো কি শুনি আছা তুমি যে সেই ইয়াত পেলাই থৈ আহিছিলা চিকেন বিৰিয়ানী নে মটন বিৰিয়ানী তাৰ গোন্ধটো হেই ফাল্টু চব চালা লেট্ৰিন কৰিও টিকা নোধোৱাকে থাকিব পাৰি মই ধুলো তই টিকা মই ধুলো তাত টিকা বোলে এই শুকান মৰুভূমিৰ মাজত ক'ত পানী পালি তই পানী ক'ত পালি তই ইয়াত দেখোন পানীয়ে নাই ওচৰে পাজৰে ক'তো মই ঘৰৰ পৰাই বটল এটা আনিছিলো বাৰু তেনেহলে ঠিকেই আছে দে এতিয়া ক আজিৰ প্লানটো কি প্লান মানেনো কিনো বই তোৰ বসন্তীতে অকণমান ঘূৰি ফুৰি আহো নে কি কোৱা অ'কে চলো ৱাও কি ধুনীয়া জেগা সঁচাকে বে বহুত ধুনীয়া জেগা বে আৰে ইমান ধুনীয়া জেগাটো তই কি ছাগলীৰ নিচিনা বে বে কৈ আছ হ'ব হ'ব বৈ অলপ নামি চাওঁগে অ'কে বৈ বাবলু ৰখি জেগা কেনেকুৱা লাগিছে মজা সঁচাকৈয়ে বৰ ধুনীয়া জেগা আৰে মই আনিছো ন তহঁতক ধুনীয়াটো হ'বই তোৰ জহততে চালো আৰু ধুনীয়া ধুনীয়া জেগা ঐ তহঁতি কিবা অচিনাকি মাত শুনিছ নাই মই দেখোন কিবা এটা শুনিলো বে ময়ো শুনিলো কিহৰ মাত হ'ব পাৰে এইটো ঠিক নাই দেই জংঘলত আছো যি টি বস্তু ওলাব পাৰে বাবলু আমংগলীয়া কথাবোৰ নকবিচোন ইমান ধুনীয়া জেগাত কি বেয়া বস্তু ওলাব হে ঠিক নাই অ গ'লো এতিয়া মাতটো শুনা নাছিলে নেকি কি বস্তু বা হয় আমি কেনেকে জানিম আকৌ ভাল নে বেয়া কোন হয় তুম লোক ৰকি এইটো কি বস্তু মই কি জানো বে হেই তুমি কোন হে মেজাদু তাৰ মানে কি হা তাৰ মানে কি তুমি কোন হয় নে কি বস্তু হয় তুমি